চেণ্ডেল এযোৰ আনিলোঁ মাৰ কাৰণে আকৌ এটা বেগ কিনি দিলোঁ মাক আজি টিচাৰ্ছ ডে বুলি মাকে দিলোঁ বেগ এটা কিনি তো আজি মাৰ লগত মই হস্পিটেলতে আহিছিলোঁ হস্পিটেলত আহিছিলোঁ আল্ট্ৰা কেয়াৰত তাতে আল্ট্ৰাচাউণ্ড কৰিলোঁ আল্ট্ৰাচাউণ্ড কৰোঁতে একো ধৰাত পৰা নাই খালি গেছৰ প্ৰব্লেম চ' এতিয়া মনটো বহুত ভাল লাগিছে এতিয়া মাৰো ভাল লাগিছে একচুৱেলি মা টেনশ্যনতে মানে অলপ এইফালে কিবা হোৱা বুলি টেনশ্যনতো অলপ বেমাৰটো বেছি হৈছে মানে আকৌ মানুহজনী নাখায় একলাই থকা নাই যিহেতুকে ঘৰত মানুহজনী নাখায়ো তেনেকৈ অলপ বহুত বেছি দুৰ্বল হৈ গ'ল তেনেকৈ মোক ভয়ো লাগি আছিল কি বা হয় কি বা নহয় মাৰ পেটটো বিষ কৰি থাকে আৰু বেলেগ তাৰে আগতে ECG কৰিছিল ESR দেখাইছিলোঁ ECG কৰোঁতে ECGটো গোটেই নৰ্মেলেই আছিল নৰ্মেল আহোঁতে তাৰপিছত পেটৰ প্ৰব্লেম যিহেতুকে দেখাই আছিল পেটটো মানে ভাগৰ লাগে পেটটো বিষাই খাব নোৱাৰে কামুৰি থাকে পেটটো জ্বলা পোৰা কৰে গৰম লাগে সেনেকুৱা হৈছিল গতিকে এই টিভি চাই আছে চাউণ্ডটো মিউট কৰি দিছোঁ বাৰু যেনেকৈ কপিৰাইট লাগি যাব পাৰে তেনেকৈ আমাৰ ভাগৰ লাগিছে বহুতখিনি ৰ'দ উঠিছে সেইকাৰণে মায়ে অলপ পৰিছোঁ এতিয়া টিভি চাই আছে এইফালে মায়ে থাকক আৰু এইফালে দাদা কি বনাইছে চাওঁ এই ভাত বনালে এইফালে কণী একদম বনালে আৰু ভাজি তো এই ভাত বনালে ভাতটো একেবাৰে খাই যাবি ইয়াতে তো যিহেতুকে আৰু বেছি ৰ'দ উঠিছে এতিয়া নাযাওঁ ভাল লাগছে সেইকেইদিন ধন টেনশ্যনতে আছিলে বুঢ়া কিবা হ'ব বুলি বাপো মোক মানে একদম হেৰি কৰিছাই সেইদিনা কান্দি কৰিছা মই নাটখোঁ দে পালে মোৰ ভয় লাগি গৈছিল কি কৈছা মই নাপাছোঁ দে নাই কাকো হাব নহয় খাবি এতিয়া খোৱা মেলা কৰিবি আৰু বেমাৰ ভাল হ'ব দেই তই ভালকৈ দেখো বাহিৰে তোৰ এতিয়া গোটেই 60 বছৰমান মানুহ পোৱা আছে ৰূপটো চাচোন তোক নিজকে একবাৰ চাবিছে আইনাত চক 60 বছৰমান পোৱা হৈছে তাৰ মানুহে ক'ব নাই চাকৰি 11 বছৰ থকা বুলি নকয় আৰু তোক এতিয়া ৰিটাৰ্ণ লোৱা বুলিয়ে ক'ব হৈছে ৰিটাৰ্ণ লোৱা যেন লগা হৈছে তোক অলপ সেইকাৰণে খাবি অলপমান ভালকৈ খোৱা মেলা শান্তি ভালকৈ কৰিবি তাৰপিছত নাখাম পমানাত খেলি নাখায় আকৌ ন নাখা দে মিছা কথা ক'ব নালাগে খাবি একলাই থকা যিহেতুকে আৰু ময়ো এটা কিউট চাই হাঁহি এটা দি এফালে চাই দি এফালে চা হাঁহি এটা তেওঁ আনকৈ হাঁহি থাকিব লাগে এতিয়া মন চন কালি ক'লা পৰি আছে ভাল লগা নাই কিবা বেয়া লাগছে সেইদিনাখন ফোন কৰিছা কেনেকৈ মাত তাত সৰু হৈ গৈছে এনে মোক বিৰাট বেয়া লাগছে আকৌ সেইদিনা ৰাতি শুবাই নলোঁ চকু পানী ওলাই গৈছে কিবা হৈ গৈছোঁ তই একদম সেই ফোন কৰিছা না মাত তাত সৰু হৈ গৈছে আৰু তই হাঁহি চাহি নহয় আৰু কালি এতিয়া মই আহি পালোঁ মাক দেখাব নিছিলোঁ তো এয়া আল্ট্ৰা কেয়াৰত দেখালোঁ দেখাই আল্ট্ৰাচাউণ্ড কৰিলে বাৰু তাতে আল্ট্ৰাচাউণ্ড কৰিলে ৰিপৰ্টটো নৰ্মেলে আহিল এতিয়া চিন্তাৰ বিষয়ে একো নাই বাৰু আৰু টিচাৰ্ছ ডেৰ দিনা মই মোৰ মাকে দিলোঁ এয়া গিফ্ট চেণ্ডেল এযোৰ আনিলোঁ মাৰ কাৰণে আকৌ এটা বেগ কিনি দিলোঁ মাক টিচাৰ্ছ ডে বুলি মাকে দিলোঁ বেগ এটা কিনি দিলোঁ আৰু চেণ্ডেল এযোৰ আনি দিলোঁ এইফালে আছোন বুলি মাকে সেই দিলোঁ চেণ্ডেল কিনি দিলোঁ একযোৰ বেগ এটা দিলোঁ কাৰণ প্ৰথমগৰাকী মোৰ টিচাৰ হৈছে মোৰ মা খিনি মাকৰ পৰাই পায় তো মাক দেউতাকৰ পৰা পায় গতিকে মাক দেউতাকে হৈছে শিশুৰ প্ৰথম শিক্ষাগুৰু আৰু এটা কথা মোৰ বাকী এই ঘৰুৱা শিক্ষা বুলি নহয় স্কুলীয়া শিক্ষাৰো প্ৰথমগৰাকী শিক্ষক হৈছে মোৰ মায়ে কাৰণ মই মাৰ স্কুলতে পঢ়িছিলোঁ প্ৰথম মা অংগনবাড়ীতে মই গৈছিলোঁ প্ৰথম অংগনবাড়ীতে সৰুৰ পৰা মই নাৰ্চাৰী অংগনবাড়ীতে গৈছিলোঁ যিহেতুকে প্ৰি প্ৰাইমেৰী নাৰ্চাৰী সেইটো স্কুল ক্লাছটো অংগনবাড়ীতে দিয়া হয় তো মায়ে মোক লৈ গৈছিল মাৰ অংগনবাড়ীতে পঢ়িছিলোঁ মই সৰুৰ পৰা মাৰ স্কুলত মাৰো খাইছিলোঁ কালাৰ গালিও খাইছিলোঁ পঢ়িছিলোঁ মাৰ ষ্টুডেণ্টো হৈছিলোঁ মই মাৰ ল'ৰাও হৈছিলোঁ তো তেনেকৈ উৎপাতো কৰিছিলোঁ মাৰ স্কুলতে যাই তেনেকৈ আৰু তেনেকৈ ডাঙৰ হ'লোঁ মাৰ পৰাই এতিয়া মাৰ লগত এতিয়াৰ পৰা নহয় মই সৰুৰ পৰাই মাৰ লগতে মই আছিলোঁ দেউতা থাকোঁতেও মই মাৰ লগতে বেছি আছিলোঁ বা কিন্তু মাতকৈ দেউতাৰ লগত বেছি তাৰ ভাল আছিল মানে দেউতাক বহুত মৰম কৰিছিল বাই আৰু মই কৰিছিলোঁ দেউতাক মৰম কিন্তু মই মাৰ লগতে বেছি আছিলোঁ এনি টাইম মাৰ লগতে আহিছিলোঁ সৰুৰ পৰা মা এক মিনিটো ইফালে হোৱা নাছিল মা যদি ক'ৰবাত যায় সেইদিনা মোৰ মানে কান্দি হ'লে মাৰ পিছত যামেই মানে আৰু দেউতা ক'ৰবাত গ'লেও কিন্তু মই কান্দা নাছিলোঁ বায়ে কিন্তু দেউতাক বহুত ভাল পাইছিল বা কিন্তু মাতকৈ দেউতাৰ লগত বেছি আছিল তেনেকৈ এটা থাকে ন ছোৱালী দেউতাকৰ প্ৰতি বেছি হেৰি হয় আৰু মাকে ল'ৰাটো মাকৰ বেছি হেৰি হয় মাকৰ বেছি মৰমৰ হয়
তেনেকুৱা আমি তেনেকুৱাকৈ এতিয়াও সেনেকৈ থাকোঁ বাৰু আৰু সদায় সেনেকুৱাকৈ থাকিম মাক সদায় সেনেকুৱা অলপটো বেছি দীঘলীয়া নকৰোঁ ভাগৰো লাগিছে দিনটো ঘূৰিলোঁ বহুত আৰু মানে দিনটো দেৰি হৈ কাৰণে 5টা বজাত ৰিপৰ্টটো দিলে সেইকাৰণে খুৰাহঁতৰ ঘৰতে ৰখি দিলোঁ তেনেকুৱা আৰু খুৰাহঁতৰ তাত দিনটো ৰখিলোঁ তাতে ভাত পানী খাই গুচি আহিলোঁ এতিয়া আহিলোঁ ৰুমত তেতিয়া আৰু লিখিবও আছে অলপ এছাইনমেণ্ট লিখিব দিছে এছাইনমেণ্ট লিখা হোৱাই নাই আৰু সেইকেইদিন পঢ়াও হোৱা নাই বেছি আৰু মাৰো গা চা বেয়া আছিল ন সেইকাৰণে পঢ়াটো ভাল লগা নাছিল আৰু মই আজিও মাৰ লগত শ্বপিং কৰিলোঁ মায়ে চইচ কৰি দিয়া স্পৰ্টিং ল'লোঁ এই টি চাৰ্ট এটা ল'লোঁ আৰু এইফালে এটা এই দুটা টি চাৰ্ট লৈ আহিলোঁ মায়ে দিছে এই দুটা টি চাৰ্ট বাৰু মই লোৱা নাই এই দুটাৰ পইচা মায়ে দিছে মোক মাৰ চেলাৰীৰ পৰাই লৈছোঁ এই দুটা মায়ে কিনি দিলে আৰু সেই দুটা মই মাক মোৰ চেলাৰীৰ পৰা মাক কিনি দিছোঁ আৰু মাৰ চেলাৰীৰ পৰা এই দুটা মোক দিছে হিচাপ বৰাবৰ সেই দুটা মায়ে দিছে আৰু এই দুটা মই মাক দিছোঁ নহয় সেই দুটা মাক দিছে আৰু এই দুটা মায়ে মোক দিছে মানে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰে তেতিয়াহ'লে ভাল ভাল কণ্টেণ্ট লৈ দূৰত গৈ আকৌ নতুন ভিডিঅ' আপোনালোকক উপহাৰ দিম যদি আপোনালোকে মৰম নিদিয়ে তেতিয়াহ'লে মই আৰু ভিডিঅ' বনোৱাটো বাদেই দিব লাগিব ন আপোনালোকৰ যদি মৰম আৰু আশীৰ্বাদ নাপায় তেতিয়াহ'লে ভিডিঅ' বনাইনো মই কি কৰিম তেনেকৈ আৰু আপোনালোকে আশীৰ্বাদ দি যাওক আৰু আপোনালোকে ভাল ভিডিঅ' মোৰ পৰা পাই থাকিব তো চিন্তা নকৰিব আপোনালোকে মৰম দিয়ক আৰু মই আপোনালোকক ভাল ভিডিঅ' উপহাৰ দি গৈ থাকিম তেনেকৈ হ'লে তেনেকৈ আৰু আজি ইয়াৰ বেছি দীঘলে নকৰোঁ ইমানতে ভিডিঅ'টো ৰাখিলোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আজিৰ ভিডিঅ'টো ইমানেই বাই